গুড ইভিনিং। এতিয়া মাছে আৰু ফুলকবিয়ে বনাব। মাছ আৰু ফুলকবি বনাম এতিয়া। আলু দি দিছোঁ ইয়াতে। এতিয়া আদা নহৰু খুন্দিছোঁ। আদা নহৰু দি দিছোঁ। এতিয়া বিলাহী দি দিছোঁ। কাৰ বাৰু মাছৰ আৰু ফুলকবিৰ জোলকণ প্ৰিয় জনাবচোন। মই এনেকৈয়ে বনাওঁ, আপোনালোকে কেনেকৈ বনায় জনাবচোন। এয়া উতলিলে আৰু এতিয়া মাছখিনি দি দিম। ঠাণ্ডা দিনত কোনে কোনে এনেকৈ খাই ভাল পায় বাৰু? ভাল লাগে ন খাই? এতিয়া ইয়াত মাছ হৈ গ'ল আৰু ধনিয়া দি দিছোঁ ইয়াতে। মাছ ৰেডি। এতিয়া আমাৰ ভাত ৰেডি হৈ গ'ল। অ' ধুনু কেনেকুৱা হৈছে? ভাল হৈছে? মাছচোন খোৱাই নাই, খোৱা আকৌ। কেনেকুৱা হৈছে?